তো গাইজ আজি মই দৌৰিবলৈ আহিছোঁ তাত মানে আপোনালোকক দেখাম ছানৰাইজ তো বলক খালি ছানৰাইজৰ কাৰণে মই দৌৰিবলৈ আহিছোঁ। এনেই দৌৰাটো স্বাস্থ্যৰ কাৰণে ভাল, তথাপিও মই এটা ভিউ কাৰণে আজি দৌৰি আহিছোঁ। মই মানে ৱেডাৰ লভাৰ, বতৰ ভাল পাওঁ, বতৰটো চাই ভাল পাওঁ। চ' সেই বতৰৰ লগত থাকি ভাল, প্ৰকৃতিৰ লগত থাকি ভাল পাওঁ আৰু সেইকাৰণে আপোনালোকক দেখাবলৈ গৈ আছোঁ প্ৰকৃতিৰ এটা সুন্দৰ ভিউ, সূৰ্য উঠা। চ' লেটছ গ'। এতিয়া বাজিছে পূৰা 4:30, একদম পূৰা আন্ধাৰ হৈ আছে। তাৰমানে চৰাই চিৰিকটিয়ে পূৰা মাতিছে, গাড়ী ইমান কম আহি আছে। এতিয়া ৰাস্তাই দৌৰি যাম ছানছেট চাবলৈ। মেইন উদ্দেশ্যটো আছিলে দৌৰা, এতিয়া সেইকাৰণে দৌৰি আছোঁ। দৌৰি থকাৰ লগতে মানে আপোনালোকক দেখাম বুলি ভাবিছোঁ ভিউটো। এতিয়া ভোগপুৰ আছোঁহি আৰু ছানছেট চাবলৈ আৰু অলপমান দূৰ বাকী। এতিয়া আহি পালোঁ ভোগপুৰত ওচৰত থকা এইটো কি কয় অভাৰব্ৰিজত আহিলোঁ। এতিয়া মানে সময়টো হোৱা নাই একচুৱেলি, তেনে ছানছেট ওলাব হোৱা নাই, তথাপি মই ইয়াতে আছোঁ, এখন ৰখিছোঁ। বাট এটা প্ৰব্লেম হ'ল যে ছানছেট ওলালে মানে দেখা সুবিধাটো নাই, মানে গছ গছনি বেছি আছে। চ' মই এতিয়া বেলেগ জেগাত ৰিটাৰ্ণ হ'ব লাগিব। ভোগপুৰত এটা জেগা আছে ধুনীয়া, তাৰপৰা ভিউটো দেখিম, কিন্তু ইয়াতো এটা জেগা চাব লাগিব। যদি ইয়াতে হয় ইয়াতে চাম, তো অকণ ৱেইট কৰোঁ ন গাইজ। তো এয়াই হৈছে আমাৰ অভাৰব্ৰিজ, দেখিছে এয়া অভাৰব্ৰিজ হয়, তো ভিউ ধুনীয়া হয়। চ' এতিয়া আহি আছোঁ, গাড়ীও আহিছে অলপকৈ, গাড়ীটো আহি আছে। ভাগৰ লাগি গৈছে, একদম নন ষ্টপ দৌৰি আছোঁ, দুজেগাত ৰখিছোঁ মাত্ৰ, তাতে দৌৰিয়ে আছোঁ। চ' সেই গাড়ী গৈ আছে, তো চাই থাকা। আৰু এতিয়া হৈ গ'ল সময় তোমাৰ দেখিছে নাই, সময় 5:03 হৈ গৈছে। আৰু এতিয়া ভিউ চাবলৈ ৰখি আছোঁ, অভাৰব্ৰিজতে ৰখিলোঁ বোলো, আৰু নাযাওঁ এতিয়া ৰুমলৈ দৌৰি যাম। এতিয়া ভিউটো দেখা পাম নাই তো ভগৱানে জানে। এতিয়া ভিডিঅ' চাম, তোমালোকেও চোৱা। সঁচাকৈ দেই গাইছ, মানে কি সময় পলকতে একদম মানে কেনেকুৱা হৈ গৈছে ন। মই এতিয়া ধৰা 4টা বজাতে উঠিছিলোঁ, 4টা বজাত উঠাৰ পাছত এতিয়া কেনেকুৱা আছিলে আৰু কেনেকুৱা আন্ধাৰ আছিলে, আৰু এতিয়া চোৱা কেনেকুৱা বগা মানে পূৰা পোহৰ হৈ গৈছে। এতিয়া অৱশ্যে সময়টো হোৱাগৈ নাই, তথাপিও মই দেখাই আছোঁ জেগাটো ধুনীয়া হয়। একদম তলত ট্ৰেইন যায় আৰু এইটো অভাৰব্ৰিজত হেৰি আছে। গাইছ ছানছেট চাবলৈ আহি পেলাই একদম সূৰ্য পোহৰটো ভালকৈ নেদেখিলোঁ, মানে আজি বতৰটো ভাল নহয়। ৰাতিপুৱাই মানে বতৰটো বেয়া হ'ল, সেইকাৰণে ভাল নহ'লে, মনটো বেয়া লাগিলে ৰাতিপুৱা আহি পেলাই। আৰু তালৈকে চোৱা, পাহাৰৰ কাষত থকা পিছফালে থকা মোৰ ভিউটো চোৱা, সেইটো বহুত ধুনীয়া ভিউ হয়, সেইটো দেখাই আছোঁ তোমাক। তো গাইছ 5:30 মানে মই গুগলত চোৱা মানে 5:30 মানে সূৰ্যোদয় হ'ব আজি। কিন্তু মানে কি হ'ল, এতিয়া মানে 5:30 হৈ গ'ল, যদিও মানে হোৱা নাই, মানে কেলৈ আজি বতৰটো বেয়া। বিশেষ কথাটো সেইটো, বতৰটো বেয়া কাৰণে মানে এতিয়া 5:30 হৈ গ'ল অলৰেডি, সেইকাৰণে মানে বিলটো ওলোৱা আজি নেদেখিলোঁ। তথাপিও দুখ লাগিছে, মানে কি হ'ল, মই ধুনীয়াকৈ কষ্টকৈ আহিলোঁ আৰু নেদেখিলোঁ। একো নাই, নেক্সট ডে আকৌ আহিম। মই সদায় দৌৰিবলৈ আহি থাকোঁ, দেখাই আছোঁ কোনোবা দিনাখন, যোনদিনাখনেই হয় সেইদিনাখনেই দেখাম। আৰু আজি বতৰটো বেয়া হ'ল বিশেষকৈ। চ' আজিলৈ বাই দেই, বেয়া নাপাব আৰু।